চিৰামুৰি স্থলৰ পৰা পঞ্চায়তৰ আসনলৈ জ্যোৎস্না মণ্ডলৰ এক অনুপ্ৰেৰণামূলক যাত্ৰা। নমস্কাৰ, কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম। এটা হৃদয়স্পৰ্শী দৃশ্য। কলিয়াবৰৰ আমবাগান গাঁও পঞ্চায়তৰ পৰা গ্ৰাম সভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে জ্যোৎস্না মণ্ডল। চিৰামুৰি বিক্ৰী কৰি জীৱিকা চলোৱা এই মহিলাগৰাকীৰ প্ৰতিনিধি হোৱা যাত্ৰাই আজি বহু মানুহৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছে। গণনা কেন্দ্ৰৰ বাহিৰত জয়ৰ খবৰত আৱেগ আপ্লুত হৈ চকুলোৰে উজান বোৱা জ্যোৎস্নাই সংবাদ মাধ্যমৰ আগত কৈছিল, আগতে মই চিৰামুৰি বিক্ৰী কৰিছিলোঁ। পৰিয়াল চলাবলৈ মোৰ 2জন সন্তানক শিক্ষিত কৰিবলৈ মই বহুত কষ্ট কৰিছিলোঁ। আজিৰ দিনটো মোৰ বাবে এক বিশেষ মুহূৰ্ত। যি মানুহে মোক বিশ্বাস কৰি ভোট দিলে, মই সিহঁতৰ কৃতজ্ঞতাত চিৰদিন বন্দী হৈ থাকিম। লগতে তেওঁ কয়, মই সদায় মানুহৰ সেৱাত নিজকে নিযুক্ত কৰি ৰাখিম আৰু ভাল কাম কৰিবলৈ আগ্ৰহী হ'ম। তেওঁৰ এই যাত্ৰাই গাঁৱৰ সাধাৰণ ৰাইজৰ মাজত গণতন্ত্ৰৰ প্ৰকৃত ৰূপ প্ৰতিফলিত কৰিছে। এই পঞ্চায়তৰ পৰা জ্যোৎস্নাৰ সৈতে গ্ৰাম সভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে শিৱানী হালদাৰ, নিভা বৰ্মন, লিপি চৰকাৰ, মামন বৰ্মন আৰু জ্যোৎস্না তৰফদাৰ। এয়া আছিল কলিয়াবৰৰ আমবাগানৰ পৰা অহা এক অনুপ্ৰেৰণাদায়ক খবৰ। অধিক জানিবলৈ সংযুক্ত হৈ থাকক কলিয়াবৰ নিউজ চেনেলটোৰ লগত। লগতে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।